হেল্ল' গাইজ, আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানে গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই, মানে বহুত বিজি আছিলোঁ আৰু তো আজি যাই আছোঁ সৰভোগৰ কামাৰগাঁও হুৱেৰি চাবলৈ। আৰু লগত আছে ৰিংকু ভাই। তো ভাই কি কবি একদম, আৰু এতিয়া বেছি এটা পেক নাথাকোঁ, ডাইৰেক্ট তাতে লগ পাম না কি? এতিয়া এনেকৈ যাই আছোঁ, পূৰা যাই আছোঁ বঢ়িয়াকৈ। তো চাওক, আৰু এইখন এই কামাৰগাঁৱৰ কি আছিল কৃষি গৱেষণা কেন্দ্ৰ, আৰু এতিয়া পালোৱে অলপ আছে, বেছি নাই। এতিয়া আৰু ভিডিঅ'টো শেষলৈকে এনজয় কৰক আৰু পূৰা ফুল জছত আহিছোঁ। চাওক ৰিংকু ভাই কেনে লাগছে? আৰু এয়া চাওক, এয়া চাওক, এয়া চাওক সুন্দৰ পৰিৱেশ। এতিয়া যাই আছোঁ আৰু বেছি পেক নাথাকোঁ, চাই থাকক। ষ্টাৰ্ট। তো গাইজ, আপোনালোকে দেখা পাইছে মই বৰ্তমান আহিছোঁ সৰভোগৰ কামাৰগাঁৱত হুৱেৰি চাবলৈ। আৰু আছে ৰিংকু ভাই। তো চাওক, দেখাই দি আছোঁ বেক কেমেৰা দি। চাওক তাকে মানুহ চাওক না, এই লাহে লাহে আহি আছে আৰু মানুহ চাওক একদম। এই ৰিংকু কেনে এতিয়া আহি অনুভৱ? মজা না? চল ঘূৰোৱা। তো এতিয়া অলপ ঘূৰোঁ, তাৰপিছত দেখাই আছোঁ অলপ, যিমানখিনি বাৰু দেখাবলৈ ট্ৰাই কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ চালোঁ দিয়ক কামাৰগাঁৱৰ হুৱেৰি, সৰভোগৰ কামাৰগাঁৱৰ হুৱেৰি। তো এতিয়া মানে পূৰা আন্ধাৰ লাগি গ'ল চাওক। আৰু ইফালে মানে ৰাস্তাটো এনে লেভেলত ভিৰ হৈছে চাওক না, একদম পূৰা ট্ৰেফিক জাম হৈছে চাওক।
মানে চাইকেল গাড়ীবিলাক যাবাই নোৱাৰিছে চাওক চবফালে ভিৰ ইনকে ভিৰ হৈছে না চাওক না গাইজ এচা লেভেলত ভিৰ হৈছে খাতাৰনাক ট্ৰেফিক জামে একদম চাওক না এই বাপৰে চাওক 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 পুৰা পুৰা ভিৰ